Welcome back guys to my YouTube channel. আপোনালোকে দেখি আছে নীতিশ ব্লগ। So guys, আজি আহিছো আমি আমাৰ পুৰণি স্কুলখনত। এইখন হৈছে যোগেন্দ্ৰনাথ মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়। So guys, এইখন হৈছে আমাৰ পুৰণি স্কুলখন। ইয়াৰ পৰা আমি পাছ আউট হৈ আমি কলেজত গৈছো। তো মোৰ লগত আহিছে বাবুল। তো আপোনালোকক এই স্কুলখন অলপমান দেখাবলৈ চেষ্টা কৰিম। So guys, মই আহিলো আৰু ইয়াতে এজন লগৰ লগ পালো, চিনাকি সাবস্ক্ৰাইবাৰো বোলে মোৰ বিগ ফেন না। তো তোমাৰ আজি কিবা এক্সাম আছে? আৰ্টি আছে। আৰ্টি। গাইজ ইহঁতৰ বোলে আজি ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট কেইটাৰ এক্সামো আছে আৰু এইফালৰ পৰা মানে এইখন হৈছে আমাৰ ইয়াতে একদম 6ৰ পৰা 9লৈকে আছে আৰু এইফালে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আগত আছে। তো ক্লাছ 10ৰ আছে আৰু যাই আছোঁ আমি। তো দেখাইছোঁ আপোনালোকক, দেখি থাকক। এইখন হৈছে আমাৰ ছাৰ কেইজনৰ কেবিন ৰুম বুলি কোৱা হয়, টিচাৰ্ছ ৰুম, কমন ৰুম। আৰু এইফালে আছে ক্লাছ ৰুম, এইটো হৈছে ক্লাছ ৰুম। আৰু এতিয়াও আমাৰ পাৰ্কিঙে আছে, ছাৰ কেইজনৰ পাৰ্কিং। তো ভিতৰ আহি গ'লোঁ আৰু এইখন হৈছে ফিল্ড গাইজ। এই ফিল্ডতে আমাৰ ফুটবল মেচ হৈছিল। আপোনালোকক সেই ভিডিঅ'খন দেখাব নোৱাৰিলোঁ। দেখিব পাৰে গাইজ, ইয়াতে নতুন নতুন কিবা চাইকেল, এইবিলাক চাইকেলবোৰ লগোৱা হৈ আছে। তো এইফালে এইখিনি আছিল। চ' গাইজ এইখন দেখিব পাৰে নতুনকৈ কনষ্ট্ৰাকশ্যন হৈ আছে। ইয়াতে কি হ'ব? হোষ্টেল। ইয়াতে বোলে নতুনকৈ হোষ্টেল বনোৱা হ'ব। এইখন হৈছে নতুনকৈ কনষ্ট্ৰাকশ্যন হৈ আছে, দেখিব পাৰে গাইজ। এইটো হৈছে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ৰুমৰ, ইয়াৰ পৰা ষ্টাৰ্ট হয়। এইখন দেখিব পাৰে। আৰু গাইজ এইখন হল আছিল, মানে ইয়াতে আমাৰ ফ্ৰেচাৰ্ছ ডে, টিচাৰ্ছ ডে কিবা কিবি উদযাপন, যেতিয়া চেৰিমনি কিবা কিবি হয় তেতিয়া এই হলটোতে কৰা হয়। আৰু এইখন দেখিব পাৰে গাইজ। আৰু গাইজ আপোনালোকে যদি এই স্কুলখনৰ পুৰণি ষ্টুডেণ্ট হয় তো গম পাব, ইয়াতে মানে এটা তেতলিৰ গছ আছিল, তেতলিৰ গছ গাইজ। আৰু দেখিব পাৰে এইফালে অলপ বটগাছ, আম গাছ আছে আৰু কিবা কিবি। চ' গাইজ এতিয়া আহিছোঁ আপোনালোকক আমাৰ নতুনকৈ বনোৱা এটা বিল্ডিঙলৈ। এইটো হৈছে নতুন বিল্ডিং আৰু এইখন হৈছে পুৰণি বিল্ডিংখন। আৰু আপোনালোক তাতে ওচৰত যায়, আপোনালোকক দেখাই আছোঁ। চ' গাইজ এতিয়া মই আহি পালোঁ এই বিল্ডিংখনত। এতিয়া আমি যাম বিল্ডিংখনত। তো বলক আহক। এইটো ফাৰ্ষ্ট ফ্ল'ৰ, এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰ। তো দেখিব পাৰে স্কুলখন অলপ এইদৰে দেখে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা। এতিয়া আমি ছেকেণ্ড ফ্ল'ৰত যাম, বলক আহক। এইটো হৈছে ছেকেণ্ড ফ্ল'ৰ। ইয়াৰ পৰা অলপ এইদৰে দেখে আমাৰ স্কুলখন। চ' এইখনেই আছিল আমাৰ পুৰণি স্কুলখন আৰু ইয়াৰ পৰা অলপ ভিউ পইণ্টটো চেক কৰিব পাৰে। অলপ এইদৰে দেখে আৰু আপোনালোকে মানে নিজৰ চকুৰে দেখিলেহে বস্তুটো ভালকৈ দেখিব পাৰে। আৰু ইয়াতে আহি গাইছ মই এতিয়াহে লক্ষ্য কৰিলোঁ, ইয়াতে কিবা নতুনকৈ বনোৱা হৈ আছে। কিহৰ বা বনোৱা হৈ আছে আমি বৰ্তমান ক'ব নোৱাৰোঁ, কিন্তু কিবা এটা বনোৱা হৈ আছে। চ' এই ধৰণৰে আছিল আজিৰ ভিডিঅ'খন। আৰু এইফালে আপুনি দেখিব পাৰে, এইফালে আমাৰ কলেজত নিশ্চিন্তাত যোৱা ৰাস্তাটো, আগিয়াৰ পথ। আৰু এইফালে লগৰ দুজনে ফটো মাৰি আছে নিজকে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'খন কেনেকুৱা হৈছে এবাৰ কমেণ্টত জনাব। নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'খন ইয়াতে খতম কৰিম। নেক্সট এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।